ছোৱালীক কেনেকৈ প্ৰপ'জ দিয়ে ন হা তই শুনিছ এইটো কথা নাই এনেই আৰু জানিবলৈ মন গৈছিলে কেনেকৈ প্ৰপ'জ দিয়ে অকল জানিবলৈ মন গৈছিলে নে দিবলৈ মন গৈছিলে এই লাজ কৰিব কি আছে মোৰ আগত চব ক'ব পাৰ ন নাই এনেই আৰু হ'ব দে তোৰ কথা মই চব গম পাইছোঁ তই একো চিন্তা নকৰিবি মই আছোঁ ন চব প্ৰব্লেম চল্ভ বুলি ভাবিলোঁ দাদা কিবা এটা খাব দিয়ক না দাদা খাব দিয়ক কিবা এটা খাব দিয়ক দাদা কি হয় এইটো তোৰ দেখোন হাতো আছে ভৰিও আছে আকৌ মই দিব লাগেনে দাদা আমাক কোনেও কাম কৰিব নিদিয়ে আৰু মই কাম কৰিব নোৱাৰোঁ এইটো চব এবাৰ গাড়ীয়ে খুন্দিয়াই থৈ গ'ল সেইকাৰণে এনেকৈ ভিক্ষা কৰি আছোঁ আৰু ঘৰতো মোৰ মাটো বাবাটো দুয়োটা বেমাৰী হয় সেইকাৰণে এইটোৱে কৰোঁ আৰু মোক তই সঁচাই কৈছনে আমি আৰু আপোনাক মিছাকৈ কি পাম ঠিক আছে এইটো লোৱা 10 টকা এটা আচল হ'ব আৰু তাতকৈ নাই আৰু আমি ক'ত পাওঁ আমিতো ষ্টুডেণ্ট হয় ন পাইছোঁ দাদা ভগৱানে আপোনাৰ মংগল কৰক বাহ ইয়াৰ মনটো দেখোন বৰ কোমল সঁচাই দেই ল'ৰা এনেকুৱা ল'ৰা কমেই আছে নেকি দেৰি হ'ব এতিয়া যাওঁ ব'লা চিন্তা ভালনে আপোনাৰ ভালেই চাগে ন ভালে যেন দেখিছোঁ মই নাই কিন্তু আছোঁ আৰু হ'লেও আপোনাৰ এইকেইদিন বৰ ফূৰ্তি দেখিছোঁ কিবা ভাল খবৰ আছে নেকি বাৰু আপোনাৰ ভাল খবৰ নাই কিনো ভাল খবৰ থাকিব নাই আৰু এনেই শুনিছোঁ আৰু লাগিছে আচলতে ভাল খবৰ আছে নেকি বুলি একো নাই যদি কিবা ভাল খবৰ থাকে জনাব আকৌ দেই ঠিক আছে জনাম বাৰু বাই জাষ্টিন দা বাই লগৰজনী কম নহয় দেই বেলেগ বস্তু দেই বেলেগ কাক মাৰি গ'ল জাষ্টিন বৰুৱা বা ফেচবুকৰ ডিপি দেখোন একদম বেলেগ লগাই থৈছে হাতত গিটাৰ কাণত হেডফোন লগত কিবা গাই থকাৰ ভংগীমা কিবা গান গাইছে ল'ৰাটোতো বেয়া নহয় মোক কি ভাবিছে এইবিলাক এইবিলাক মোৰ বস্তু নহয় দেই আকৌ যদি কেনেবাকৈ যদি আমাৰ যদি মা আৰু পাপাৰ নিচিনা যদি কিবা হৈ যায় আমাৰ মা আৰু পাপাও দেখোন তাহাঁতৰ বোলে লভ মেৰিজ আছিলে কিন্তু কি হৈ গ'ল সকলো শেষ নাই মোৰ এইবিলাকৰ ওপৰত একদম ভৰসা নাই মই এইবিলাকৰ পৰা আঁতৰত থাকিম মোৰ নিজৰ কেৰিয়াৰ বনাব লাগে বছ মই এইবিলাকৰ পৰা আঁতৰত থকা ভাল আজি ইকনমিক্সৰ মেমৰ কষ্টিউম ড্ৰেছ দেখিলা নাই সঁচাই দেই একেবাৰে কম্পিটিশ্যন যেন লাগিছে দুইজনী সঁচাই দেই মোৰ যে এই মেমৰ ইকনমিক্সৰ আৰু পলিটিকেলৰ এই দুটা ক্লাছৰ ক্লাছত কি কৰিছে মোৰ একদম নোসোমায় কি পিন্ধিছে একদম তালহে চাব যায় তো এগৰাকী মেমে যদি নীলা পিন্ধি আহে পিছদিনা আনগৰাকী হালধীয়া পিন্ধি আহিব যদি কি কয় এগৰাকী যদি কিবা একদম দেখিবা একদম দামী মেখেলা চাদৰ পিন্ধি আহিব লগত আৰু কি যে পিন্ধে নহয় বাপৰে সঁচাই আমাৰ কলেজৰ সঁচাকৈ মেমহঁতে কিছু ফেশ্বন দিয়ে দেই সঁচাকৈ মোৰো মন যায় জানা মই কি কয় যদি প্ৰফেচাৰ হওঁ নহয় পিছত মই এনেকৈ পিন্ধি আহিম একদম ডেইলি একদম বেলেগ ড্ৰেছ কৰিম হৈছে তই যে সঁচাকৈ পিন্ধি আহি পাইছোঁ দেই মইতো পিন্ধিমেই আকৌ মই একদম কৈছোঁ নহয় কেয়াৰ নকৰোঁ অন্নবত আৰু কি কয় ল'ৰাবিলাকে একদম ধুনীয়া পিন্ধি কথা নেকি আমাৰ ছোৱালীবিলাকো একদম নিজৰ মতে মইতো নিজৰ মতে হ'বই লাগিব তেতিয়াহে মোৰ লাইফটো চেটেল নহয় হ'ব চিন্তা নকৰিবি তোৰ একদম মতে হ'ব গোটেইবিলাক হেৰি মই যাওঁ মোৰ মেজৰ ক্লাছ অ'কে বাই নহয় খাবলৈ একেলগে যাম মোৰ পিছত অ'কে ঠিক আছে ঐ দস্তি তই নকলি যে কি কথা কোনটো কথা আৰে কেনেকৈ প্ৰপ'জ দিবলৈ সেইটো কথা আকৌ সেইটো কথা কৈছোঁ আৰে তই নিজে হয় ৰেবেকা ইমান ধুনীয়া ছোৱালী তোৰ বোলে ফুটিব জানো তোলে কি ফাল্টু কথা কওঁ তই আকৌ দেখোন তই কৈ আছিলি বৰ ৰেবেকা তোৰ লগত মিলিব খুব ভাল মিলিব কি হ'ল এতিয়া নাই এনেই কৈছোঁ আৰু কথাটো
দুৰ্লভ জনক ক মোক এটা আইডিয়া দে এটা কাম কৰ তোৰ ফেচবুকত আছে তাৰ লগত আছে তো ডাইৰেক্ট প্ৰপ'জ কৰি দে না তোৰ লিখি দে আই লাভ ইউ বাছ আৰে ইমান সহজ নেকি অকল 3টা ৱৰ্ড লিখিলে হৈ গ'ল ইমানে এনেকৈ নহ'ব দেই অলপ বেলেগ হ'লে বেলেগ ডিফাৰেণ্ট টাইপত হ'ব লাগে ডিফাৰেণ্ট টাইপত তেতিয়াহে কি কয় ছোৱালীক মন জিতিব পাৰি মই ভাবোঁ আৰু তেনেকৈ কি ডিফাৰেণ্ট কৰিবি তই এটা কাম কৰ কলেজলৈ যা একগাল ফুল লৈ যা আৰু তাইৰ তলত বহি দিয়া আৰু কোৱাগৈ গোটেই ফুলখিনি দি কোৱা যে আই লাভ ইউ ৰেবেকা তোৰ ফটোৱা নেকি তই একদম মানে কৈছোঁ নহয় মোৰ মানে প্ৰেমৰ তই ধাজিয়া উৰাই দিছ এটা কাম কৰ এখন তই তোমাৰ দিলকে বাট লিখি এখন চিঠি লিখি দে চবতকৈ বেষ্ট তই চিঠিখন লিখ বাকী দিয়াৰ দায়িত্ব মোৰ তই একো চিন্তা নকৰিবি চিঠি আজিৰ দিনত কি আউটডেটেড আইডিয়া বে আৰে ফেচবুকতো নকৰ চিঠিও নিলিখ ফুলো নিদিয় তই কেনেকৈ গম পাব হা সেই তাকেতো বেলেগ কিবা এটা লাগে বেলেগ কিবা এটা আইডিয়া লাগে চা ভাই তাই তোক ভাল পায় নহয় তহঁতৰ এনেই প্ৰপ'জ হৈ যাব তাই তোক যদি ভাল নাপায় তই যদি অকল যদি লাগি থাক তই ভাবিছ নেকি তহঁতৰ প্ৰেম বেছি দিন থাকিব বুলি আৰে অলপ দূৰলৈ ভাব প্ৰথমতে দুটাই অলপ ভালকৈ ফ্ৰেণ্ডশ্বিপটো বনাৰ আগতে কালি পৰহি চিনাকি হৈছ কি জানো তই তাইৰ বিষয়ে তই জান নেকি তোৰ বিষয়ে তাই কি জানে একো নাজানে অলপ প্ৰথমতে দস্তি বঢ়া তাৰপিছত কৰ তই তোৰ কাম নহয় তোৰ এটা প্ৰব্লেম তই চব কাম একদম জল্দা জল্দি তোক যিকোনো কাম পাত লাগে আৰে লাইফটো তেনেকুৱা নহয় না পাতাপত বস্তু নাপায় কিমান কষ্ট লাইফত তই কি বুজিবি তইতো আৰামত থকা মানুহ তোৰ একো অভাৱ নাই তই সেইকাৰণে মই একদম কৈছোঁ যদি তোৰ যদি বিচাৰ যদি লাইফ লং যদি বিচাৰ নহয় অলপ ধৈৰ্য ধৰিবি আৰু একদম এগ্ৰেছিভ নহবি তই বহুত এগ্ৰেছিভ ৰে তোক লাগে বুলি লাগে আৰু তেনেকুৱা নহয় ন লাইফটো তই অলপ টাইম ল তাইক টাইম দিয়াটো বেলেগ কথা কিন্তু তই নিজকে প্ৰথম টাইম দি দুটাই অলপ দস্তি কৰা বছ যদি ইউনিক যদি লাগে এইটোৱে তোক মানে মোৰ চবতকৈ দস্তি কৈছোঁ একদম বেষ্ট উপায় বুজিছোঁ কিন্তু কিমান দিনটো আমাৰ আৰু 1 বছৰ আছে কলেজত তাৰপিছতো চেছ আৰু কলেজ থাকিব খুবেই 6 মাহ তই যিটো আইডিয়া কৈছ নহয় সেইটো 6 বছৰ লাগি যাব এই চা আকৌতো একদম পটাপট লাগে তই এটা কাম কৰ তই 1 মাহ টাইম যা বেছি নালাগে 1 মাহ তোৰ ইচ্ছা ৰতি এই ধুনীয়া ছোৱালী 1 মাহ থাকিব নেকি কিমানে প্ৰপ'জ কৰিব বেলেগে যদি প্ৰপ'জ কৰি দিয়ে মোতকৈ আগত কি হ'ব তেতিয়াহ'লে চাই থাকিবলৈ যাব তোৰ আইডিয়া নহ'ব মই একদম বেলেগ আইডিয়া ল'ম কৰ তই মই জানো তই তোৰ মতে কৰিবি তই নোকোৱা কথা কেতিয়াও নহ'ব কৰ তোৰ যি মন যায় আছে সেইটোৱে কৰ খালি কিন্তু পিছত কিবা হ'লে মোক নকবি কিন্তু কৈ দিছোঁ এই ক্লাছত মাত লগা জানো চবেই দেখা পাব নামাতো নাই এই গোটেই চবেই গম পাই যাব ইয়াত মাত লগালে হ'লেও এইবাৰ যদি মোলৈ চাই হাঁহি এটা মাৰি দিয়া হ'লে চোৱা নাই মাতটো লগা বাদে কি কথা পাতি আছে দুইজনীয়ে নহয় একদম খবৰে নাই মই এইবাৰ চোন অকল হাঁহি দিয়া দেৰি কি কথা পাতি আছে নহয় যাওঁগৈ আকৌ বেলেগে দেখা পালে আকৌ কি কয় উল্টা পুল্টা ক'বহে এই দস্তি মই কথা এটা ভাবিছোঁ কি কথা মই আকৌ তাইক কেনে মই প্ৰপ'জ কৰিম ইমান জল্দি নাই মোৰ আৰু একদম ৰ'বলৈ ধৈৰ্য নাই মই কাইলৈ প্ৰপ'জ কৰিম থাকে যি হ'ব দেখা যাব সোনকালেই হোৱা কাম সোনকালে শেষ হৈ গম পাওঁ নাপাওঁ অলপ লাহেকৈ কৰ না কি ইমান তুমি উৎপাত তুমি যাওঁ দেই তোমাৰ নিচিনা
বন্ধু থাকিলে মোৰ দেখোন শত্ৰুৰ প্ৰয়োজনেই নাই কি কথা কওঁ ভালৰ কাৰণে কৈছোঁ মই হ'ব তই মই গম পাইছোঁ না তই একদম মানে জেলাছ ফাটি গৈছ আৰু তই ন সেইকাৰণে কৈছোঁ তেনেকৈ আৰে বাবা মই দেখিছোঁ ন মোৰ লগৰ ৰাজুকটোৱে দেখা নাই কি অৱস্থা হ'ল তাৰ আৰে সেইকাৰণে মই কৈছোঁ এইবিলাক দুদিনৰ বস্তু দুদিন ভাল লাগিব তাৰপিছত চেছ দেই কি কথা কওঁ তেনেকুৱা নহয় দেই প্ৰেম বোলা বস্তু তেনেকুৱা কেতিয়াও নহয় প্ৰেমত শক্তি অপাৰ গম পোৱা নাই প্ৰেম আছে কাৰণে আমি মানুহ আছোঁ ন প্ৰেমেইতো পৃথিৱীখন সুন্দৰ কৰিছে প্ৰেমৰ কাৰণে মোৰ এই গানবিলাক ৰচনা হৈছে মানুহৰ মাজত যদি প্ৰেমেই নাথাকে তো পৃথিৱীখন দেখোন কি হৈ যাব মই তেনেকুৱা কথা কোৱা নাই মই আমাৰ নিচিনা এইবিলাক প্ৰেমৰ কথা কৈছোঁ এইবিলাক আমাৰ প্ৰেম হৈছে চেহেৰা দেখি ভাল পোৱা প্ৰেম তেনেকৈতো প্ৰেম নহয় ন প্ৰেম বোলে মনৰ পৰা হয় দুটা মনৰ মিলৰ মাজত যেতিয়া মিল হয় সেইটো প্ৰেম বুলি কয় সেইটোৱে আচল প্ৰেম বা তই দেখোন বেলেগ কথা কৈছ আজি ক'ত থাকিলি তই এইবিলাক কথা মই শিকা নাই মই দেখিছোঁ কাৰণে কৈছোঁ দে হ'ব দে যি হ'ব মই কাইলৈ যাম কাইলৈ মই প্ৰপ'জ কৰিমেই কৰিম অ'কে বেষ্ট অফ লাক মোৰ ফালৰ পৰা কি হেল্প পাই কবি মই তোৰ কাৰণে আই উইল ডু এভৰিথিং ओके मेरा है मेरा बेस्ट फ्रेंड चलो तो कल मिलते हैं और कुछ धमाका करते हैं कल धमाका माने किसी की धमाका करें मुझे हाथ से तो ओए ये लास्ट टूर आइडिया तो क्या मन लो यार मैं अभी दिल के बात एक ना मतलब लिख के ही बताऊंगा मैं लिखी पिनी टाइप करूँ भाविছোঁ हाँ लिखिम टाइप करिम আৰু ফেচবুকত নহ'লে হোৱাটছআপত দি দিম মই এটা আইডিয়া দিওঁ তই লিখা আইডিয়াটো ঠিক আছে কিন্তু ফেচবুকত বা হোৱাটছআপত দিয়াটো আইডিয়াটো মই একদম বাছ পাইছোঁ কেলে কি হ'ল তাতে ফেচবুকত দিলে হোৱাটছআপত কি প্ৰব্লেম আছে ডিজিটেল যুগ হয় এইটোতে প্ৰব্লেম আছে না এবাৰ চাব যদি কিবা যদি ভাল নালাগে লগে লগে দিলি উৰি গ'ল তাৰপিছত চেছ কিন্তু যদি এখন যদি ধুনীয়াকৈ যদি তুমি এখন চিঠি লিখি দিয়া এবাৰ চালে ভাল নালাগিলে থৈ দিলে কিন্তু পিছদিনা যদি আকৌ দেখিব আকৌ পঢ়িবলৈ মন যাব ন তেনেকৈ যদি তোমাক যদি আজিও যদি প্ৰপ'জ নকৰে এনেকৈ চাওঁতে লাহে লাহে তোমাৰ প্ৰতি প্ৰেম বাঢ়ি যাব তোমাৰ কথাবিলাক মনত সোমাই যাব বেষ্ট আইডিয়া হৈছে এখন চিঠি লিখা কিন্তু মোৰ আখৰখিনি যে ইমান বেয়া মই বেয়া আখৰ মই লিখিব নোৱাৰোঁ দেই ঠিক আছে মই আৰু সহায় কৰি দিম মই তোৰখন লিখি দিম কিন্তু কথাখিনি তই কবি অকল মই লিখি দিম হ'ব অ'কে থেংক ইউ মাই ডিয়াৰ এয়াহে মোৰ দস্তি আচল দস্তি সুখে দুখে লগৰীয়া আমি হ'লোঁ দস্তি যুগমীয়া বাহ বেলেগ গান লিখি দিলি যে মই যদি গায়ক তই এখন লিখক হা ঠিক আছে বল লিখো এতিয়া আমি হয় ভণ্টি কি কৰিছে নাই এনেই ইহঁতো ক্লাছ কৰিলোঁ ইকনমিক্সৰ এতিয়া নাই অফ আছে মোৰ হয় নেকি আৰু হেৰি ৰেবেকা তাই মেজৰ ক্লাছ আছে তো ক্লাছ কৰিবলৈ গ'ল এইকেইটা লোৱা কি হয় এইটো এইখন চকলেট কেইটামান আছে তোমালৈ মোলৈ তাই নাখায় নহয় ৰেবেকাই খাই জানো চকলেট নাখায় নহয় সেইকাৰণে ভাবিলোঁ তোমালোকে কেইটামান লৈ যাওঁ থেংক ইউ পিছে তুমি যদি বেয়া নোপোৱা মোৰ সৰু কাম এটা আছে কৰি দিবা নিশ্চয় এনিথিং কওকচোন মোৰ এটা সৰু বস্তু এটা আছে বস্তুটো মানে ৰেবেকাক দিব লাগে ৰেবেকাক দিব লাগে কি চিপছ হে নহয় বেলেগ বস্তু এইটো দিছোঁ ৰ'বা এইটো এইটো কথা প্ৰেম পত্ৰ আকৌ ৰেবেকালে প্ৰেম পত্ৰ ৰেবেকালে প্লিজ তুমি দি দিয়া না প্লিজ
অ'কে কিন্তু যদি কিবা হৈ যায় কিন্তু ডাঙৰ পাৰ্টি দিব লাগিব কৈ দিলোঁ একদমেই চিন্তা নকৰে পাৰ্টিৰ কথা ঠিক আছে তাই এতিয়া ক্লাছ আছে ক্লাছৰ পৰা অহাৰ পিছতে মই দি দিম অ'কে থেংক ইউ যাওঁ দেই বাই মাই গড মোৰ যে ভয় লাগিছে জানা একদম বুকুখন ডপ কৰিছে কি হ'ব কি যে হ'ব নহয় এতিয়া কি ভয় কৰি আছে চৌকা দেখা যায় সঁচা মোৰ কিন্তু মই যাওঁ কেনে ঘৰলৈ যি হ'ব মই আৰু তাইৰ আগত ওলাব নোৱাৰোঁ এতিয়া তোৰ যে সঁচাই লাষ্টটো মানে ইমান ডাঙৰকৈ ওলায় তই নাকটো আগতে তই লাষ্টটো লৈ ফুৰ তই কি বুজিবি তাত কিমান দেখা নাই কি কথা লিখিলোঁ এতিয়া সেইগালতে যেতিয়া তাই পঢ়িব ৰাম কি হয় ৰিয়েকশ্যন হ'ব তাই মোৰ কথা কি বুলি বা ভাবিব নাই মই যে আজি মই যাওঁগৈ বিদ্যা কৈছোঁ কচম কৈছোঁ মই যাওঁগৈ কাইলৈ মই গম পাওঁ মই যি হয় দেখা যাব আৰে সি সঁচাই গৈছিল যে ই যে এটা বৰ বেলেগ ধৰণৰ মানুহ দেই যাম ক'লে গ'লেই আচৰিত দেই যে হ'ব দে আৰু দুটাই কিন্তু মিলিব ভালেই মিলিব আৰু তোৰ লগত আমি পাৰ্টিটো খাব লাগিব আৰু ঐ ৰেবেকা চাহ কি আনিছো মই তোলে ঐ ৰেবেকা চাহ এই কেলে ইমানকৈ চিঞৰিছ কি আনিছ তই এইখন চাহ তোৰ প্ৰেম পত্ৰ কি সঁচাই কৈছো চাহ আজিৰ দিনত প্ৰেম পত্ৰ কাৰ নহয় তোক দিছে মোক দিছে মোক কোনে দিছে আৰু ইমান সাদা হৈ গৈছে মনে কয় কি শুনিব কিন্তু চবে শুনিবচোন দিয়া এইটো ছাছপেন্স কোনে দিছে কিন্তু আগতে ডাঙৰ তেওঁ মোক কেণ্টিনত খুৱাব লাগিব পাৰ্টি আগতে তাৰপিছতে কম কোনে দিছে নোখোৱাওঁ দে মোক যিয়ে দিলেও মোৰ প্ৰয়োজন নাই মোক নালাগে মোক প্ৰেমৰ কোনো প্ৰয়োজন নাই প্ৰয়োজনটো বেলেগ কথা কিন্তু কি লিখিছে আগত সেইটোতো পঢ়া চোৱাচোন কি লিখিছে আগতে প্ৰমিছ কৰ তই মোক আজি কেণ্টিনত দমদাৰ খানা খুৱাবি এই বাদ দিয়া নালাগে নাচাওঁ কোনে দিছে আৰে তই 20 টকা খাওঁতে তেনে কৰিলি যা হ'ব দে মই এখন এতিয়া চবকে দেখুৱাই দিমগৈ ঐ তই পাগল হৈছ নেকি এই দে হ'ব দে খুৱাম অকল খালি পুৰি খাম আৰু ঘুগুনি খাম বছ তাতকৈ কিন্তু মই বেছি একো নোখোৱাওঁ ঠিক আছে হ'ব ল তোৰ চিঠি তই পঢ় একো নাই শুন তই পঢ় একো নাই খালি লাহে কৰিবি চাবি কোনোবা যদি শুনি নাপায় কোনোবা আহিলে কিন্তু মনে থাকিবি ঠিক আছে দে হ'ব খুলিছোঁ এই জীৱনৰ প্ৰথম প্ৰেম পত্ৰ দেখিছোঁ দেই জীৱনত আজিৰ দিনত মজাই বেলেগ পিছে কোনে দিছে নকলি যে কোনে দিব আৰু আমাৰ জুবিনে দিছে আৰু মানে জাষ্টিনে দিছে বা জাষ্টিনে নাম শুনাৰ লগে লগে মাতটো কোমলি গ'ল যে তোমাৰ কি কথা নাই তেনেকুৱা একো কথা নাই মই এনেই চিনি পাওঁ কৈছোঁ আৰু তাকেইতো তাৰ মুখৰ গান শুনিছা এতিয়া প্ৰেম পত্ৰ শুনা হ'ব দে তই বল কৰি নাথাক পচন্দ পোৱা আগতে মোৰ অতি মৰমৰ ৰেবেকা দেখিছানে কেনেকৈ লিখিছে অতি মৰমৰ হেন পৰিয়াল পইচা মাজত লেখা নাই মাজত তই তাৰপিছত লিখিছে খাবলৈ ভাল আলু পৰঠা নৰম কি লিখিছে খাবলৈ ভাল আলু পৰঠা নৰম তোমালৈ মোৰ অযুত মৰম বেলেগ জমনি দেই বেলেগ দেখোন কি লিখিছে মোৰ তাৰপিছত তোমাক মই দেখিলোঁ যিদিনা তোমাৰ নীলা সাগৰত ডুব গ'লোঁ সেইদিনা তাৰ পাছত মোৰ দিন আৰু ৰাতি কেনেনো উৰিল ক'তনো হেৰাল একো গমকে নোপোৱা হ'লোঁ তোমাক পাবলৈ মই বলিয়া হ'লোঁ সঁচাকৈ মই এইখিনি জাষ্টিনে লিখিছে বেলেগ কোনোবাই লিখিছে তেনেকুৱা লিখিব পাৰে বুলি ভবাই নাছিলে দেই সি লিখিছে সি যেতিয়া দিছে আৰু দে হ'ব তাৰপিছত কি লিখিছে প্ৰথম প্ৰেম কাক কৈ নাজানো কিন্তু তোমাক মই যিদিনা দেখিলোঁ অনুভৱ কৰিলোঁ এক
শিহৰণ, যি শিহৰণে মোক মাথো মন যায় কেৱল তোমাৰ দুচকুত চাই থাকিবলৈ, চাই যেন হেঁপাহে নপলায়। প্ৰথম প্ৰেম মই কি নাজানো, কিন্তু তোমাক দেখাৰ পৰাই আজি হলো ওজাগুৰি নিশাৰ এক বাদুলিৰ দৰে চট পতাই থকা এটি হলো মই সৰু পক্ষী। প্ৰথম প্ৰেম কি মই নাজানো, কিন্তু মোৰ বুকুত এতিয়া এখন সাগৰ, য'ত নাই এখন শুকান সাগৰ, য'ত নাই পানী, মৰুভূমি, মাথো এটুপি তোমাৰ মৰমৰ বাবে, তোমাৰ মৰমৰ যি সাগৰৰ পানী মোক দিয়া বুৱাই, সেই মোৰ প্ৰিয়তমা মোক দিয়া বুৱাই। তামাম কবিতা লিখিছে দেই। সেইকাৰণে আগত গানো লিখিব পাৰে, মানে একদম গানৰ নিচিনাই লিখি দিছে গোটেই। আৰু কি লিখিছে পঢ় আকৌ। আৰু কি লিখিছে, হে মোৰ মৰমৰ ৰেবেকা, তোমাৰ নীলা দুচকুৰ সাগৰত মোক ডুবিবলৈ দিয়া, প্লিজ নাভাঙিবা মোৰ কোমল হিয়া। তোমাক লৈ মই ৰচিছো সপোন, দুয়ো একেলগে থাকিম চিৰদিন, মোৰ মৰমেৰে তোমাক জীপাল কৰি বোৱাম আমাৰ প্ৰেমৰ বুৱতী নদী। প্ৰেমৰ বুৱতী নদী আইজৈ, ঐ ৰেবেকা বেলেগ দেই। হ'ব তাৰপিছত কি লিখিছে কোৱাচোন। কি হ'ল ইমান আগ্ৰহ পাইছে যে, কি কথা? আগ্ৰহ পোৱা নাই এনেই শুনিয়ে ভাল লাগিছে, কোৱাচোন। তাৰপিছত লিখিছে, এই ক্ষুদ্ৰ চিঠিৰে নোৱাৰে প্ৰকাশিব মোৰ সমস্ত মৰম, তথাপি ইয়াৰ যোগেদিয়ে যাচিলো তোমালৈ মোৰ প্ৰেমৰ প্ৰস্তাৱ, নকৰিবা অৱহেলা মোৰ প্ৰেমৰ সফুৰা, বাট চাই ৰম হে মোৰ প্ৰিয়তমা, তুমিও যেন মোক প্ৰিয়তম বুলি আকোৱালি লোৱা। তাৰপিছত লিখিছে, অযুত মৰমেৰে বাবা তোমাৰ, কেৱল তোমাৰ জাষ্টিন। আৰু এটা লিখিছে, কাউৰী ঠেঙীয়া আখৰ দেখি নাহাঁহিবা প্ৰিয়া, ইয়াৰ মাজত সোমাই থকা মৰমবোৰহে চাবা। বেলেগ জমাই দে দেই, সঁচাকে দেই পগলা কৰি মাৰিব দেই, বেলেগ ডাষ্টবিন নে দেখোন তামাম ফালিছে। ফলা নফলা বাদ, এতিয়া তুমিতো উত্তৰা দিব লাগিব নহয়। কি দিবা স্কুল দিয়ে নেকি? এইবিলাক ধেমালি নকৰিবি দেই, মই এইবিলাক একো ভবা নাই, একো মই ডিচিশ্যন ল'ব নোৱাৰোঁ এতিয়া। হ'লেও কিন্তু বেয়া নহয় আকৌ ল'ৰাটো, ভাবি চা তই নিজে। ঐ দস্তি, মোৰ হ'লে কিন্তু বিৰাট ভয় লাগিছে দেই, চিঠিখন পঢ়িলেনে নাই, পঢ়ি বা কি বুলি বা কয়, হাঁহিবনে, মোৰ লাজো লাগিছে ভয়ো লাগিছে, এতিয়া মই কেলে দিলোঁ লাগিছে। কিয় চিন্তা কৰিছ? আমি ইমান ধুনীয়াকৈ লিখিছোঁ, চাবা একদম দিল গলি যাব, তোমাৰ প্ৰেয়সীৰ দিল গলি যাব, আৰু তোমাক একেবাৰে হাঁহ পাব। মই এইবিলাক নাজানো দেই, মোৰ কিন্তু হাগিব লাগিছে নে মুতিব লাগিছে গম পোৱা নাই, কিবা হাগাও লাগিছে, মোটাও লাগিছে। মই তাৰমানে এনেকুৱা কি যে নহয়, কেলে দিলোঁ যেন লাগিছে এতিয়া, ভালো লাগিছে বেয়াও লাগিছে ভয়ো লাগিছে দেই। হ'ব চিন্তা নকৰ, মই আছোঁ ন, অলপ ওলাই যাওঁ আমি এতিয়া। নাই মই আজি ক'লৈ নাযাওঁ, একদম ঘৰতে থাকিম, ওলাই যাম কেনেবাকে যদি তাই মুখামুখি হৈ যাওঁ নহয়, মইতো বেহুচ, মইতো খতম হৈ যাম। মই একদম আজি ক'লৈ নাযাওঁ, কোনো ৰিস্ক ল'ব নাই, মই আজি ঘৰতে সোমাই থাকিম। তাৰপিছত কাইলৈ এবাৰ ৰিপ্লাই দিব নিদিয়ে এতিয়া নাজানো, আৰু ৰিপ্লাই মুঠতে কাইলৈ যদি দিয়ে যদি হয়তো বা কি লাগে কয় মই তোক তাকে দিম, আৰু যদি নকৰে মই কিন্তু মৰি যাম, থাকিব নোৱাৰোঁ তাই অবিহনে। কিয় চিন্তা কৰিছ? তোৰ নিচিনা ফেমাছ এটা গায়ক, ইমান ডাঙৰ আমাৰ কলেজৰ এটা ফেমাছ গায়ক, তোক যদি আৰু মানে প্ৰপ'জ য়েছ নকৰে আৰু কাক কৰিব? যদি য়েছ নকৰে ভাবিম যে তাই তোৰ যোগ্যই নহয়, গম পাইছ? সেইকাৰণে বিন্দাছ থাক,
এনেকৈ অলপ সাহস দিবি আৰু দেই, তেতিয়া অলপ বন্ধু বন্ধু লাগে, নহ'লে আৰু কেতিয়াবা তই একেবাৰে কিবা উল্টা পুল্টা কৰি দিয়ে নহয়। হ'ব দে, ব'ল কিবা আমি গেমকে খেলোঁ আজি। অ' মাই গড, জীৱনত যে এনেকুৱা এখন প্ৰেম পত্ৰ পাম কাহানিও ভবা নাছিলোঁ। শুনিছিলোঁ আগতে বোলে এনেকৈ প্ৰেমৰ প্ৰেমৰ আদান প্ৰদান চিঠিয়ে হয়। আজি টাইমতে এখন প্ৰেম পত্ৰ থাকে। মই লাকি নে আনলাকি নে ধৰিব পৰা নাই। কি কৰোঁ, য়েছ কওঁ নে ন কওঁ নে, এনেকুৱা এটা সমস্যাত পেলাই দিলে। কি কৰোঁ বাৰু, ল'ৰাটো বেয়াও নালাগে ভালো লাগে, কিন্তু হ'লেও আকৌ পিছৰ কথা ভাবিলে ভয়ো লাগে। কিবা যদি হৈ যায়, মই কিন্তু সঁচাকৈ মানে বহুত দেখিছোঁ সমস্যা, বহুত দেখিছোঁ। মই নিবিচাৰোঁ এনেকুৱা মোৰ মা দেউতাৰ নিচিনা হোৱা। সেইটো হিচাপত মোৰ বহুত ভয় লাগে। কি কৰোঁ মই, ন কৰিবলৈ মন যোৱা নাই, য়েছ কৰিবলৈ মন যোৱা নাই। কি কৰোঁ, ৰিপ্লাই দিওঁ নে নিদিওঁ নে এনেকৈ থাককে কেইদিনমান। ঐ দিল দিবানী, প্ৰেম কি ৰাণী, তুমি কি এতিয়াও মজগুল হৈ আছা? আপোনাৰ ৰাজকুমাৰ মনত পৰিছে? নহয় মানে মই ভাবি পোৱা নাই মই কি কৰোঁ জানা। মই য়েছ কওঁ নে ন কৰিবলৈ মানে মন যোৱা নাই, কিবা য়েছ কৰিবলৈ ভয় লাগিছে। তই কোৱা না কি কৰোঁ মই, কোৱা না কি কৰোঁ মই। ইমানকৈ কিয় চিন্তা কৰিব আছে, য়েছ কৰি দিয়া ডাইৰেক্ট। ইমান ধুনীয়া হেণ্ডচাম ল'ৰা, গোটেই পপুলাৰ কলেজৰ, ইমান ভাল ল'ৰা তুমি ভাবা নেকি ক'ৰবাত? সেইটোতো হয়, হ'লেও মানে কিবা মনটো মানে মই নিজকে বুজাব পৰা নাই। কি কৰোঁ কোৱা না, তই কচোন ক। ইমানকৈ চিন্তা নকৰিবি লাইফত, ইমান ধুনীয়া এটা ল'ৰা পাইছ, য়েছ কৰি দে, য়েছ। কিন্তু ভয় লাগে ন। ঠিক আছে, তই যেতিয়া কৈছোঁ য়েছ কৰি চাবি, কিন্তু পিছত কিবা হ'ল তোকে মই ধৰিম। পিছৰ কথা মোক কি কৈছ, তোৰ লাইফৰ কথা তই জানিবি, মই তোৰ জাষ্ট এটা ছাজেশ্যনে দিছোঁ। পিছত মোক নকবি এইবিলাক, কিন্তু মই নোসোমাওঁ দেই, কৈ দিছোঁ। এনেকৈ হ'লে মই কিন্তু যাওঁ আৰু দেই। হ'ব এনেই কৈছোঁ, মনটো মানে মই নিজকে বুজাব পৰা নাই যে, সেইকাৰণে কৈছোঁ। ঠিক আছে বাৰু, মই য়েছ কল কমেই, কিন্তু মই চিঠি লিখিব নাজানো। সিটো মোক চিঠিখন দিলে ন, এতিয়া মই উত্তৰ কেনেকৈ দিম? চা ৰেবেকা, চিঠিৰ উত্তৰ কিন্তু চিঠিয়ে দিব লাগিব। আৰু যদি নিদিয়া তো আমি তল কৰি দিব নাই না, আমি ছোৱালী হ'লে কি হ'ব? মানে ভাবে নেকি ছোৱালী সদায় আমি তলত নাই? সি যদি আমাক চিঠি দিছে তো আমিও চিঠি দিম। কিন্তু মই যে লিখিব নাজানো। আৰে বাবা, মই আছোঁ নহয়, একো চিন্তা নকৰিবি। গুড, দেটছ মাই গুড বেষ্ট ফ্ৰেণ্ড। দে হ'ব, কি কৰা লিখা নেকি? ব'লা ষ্টাৰ্ট কৰোঁ লিখিবলৈ, যি হয় দেখা যাব আৰু। তোমাৰো প্ৰথম প্ৰেম পত্ৰ, তোমাৰ লগতে ময়ো আৰু মোৰো প্ৰথম প্ৰেম পত্ৰ বুলি এনেই আৰু ভাবি লৈছোঁ আৰু দেই, তেতিয়াহে মই লিখিব পাৰিম, ফিলটো আহিব। হ'ব আৰু চাবা আকৌ, তাৰ কথা ভাবি তুমি লিখি থাকি থাক। এতিয়াই জেলাছ হ'লে বুকুত প্ৰেম, মুখত হ'লে না লিখো হা।